নৰসিংহ পাত কেইটামান ছিঙি লওঁ। নৰসিংহ যিটো আগ, সেই আগটো ছিঙি লৈছোঁ। এয়া সৰহে হ'ব। এইজোপা ভাতকেৰেলা গছ, ভাতকেৰেলা লাগি আছে। মই ভাতকেৰেলাকেইটাও ছিঙি লৈছোঁ। এইটো পোকে খাই গৈছে। পৰি গৈছে। এইকেইটা সৰু সৰু হৈ আছে, দুদিনমান লাগিব। মই ইয়াতে মান ধনিয়া লৈছোঁ, জলকীয়া লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ কেইটুকুৰমান, আৰু শুকান মাছ মানে চেপা মাছ, নৰসিংহ আৰু ৰঙালাও পাত। ৰঙালাও পাতটো দিম, কিন্তু ঠাৰিটো নিদিওঁ বাৰু। ইফালে মই জলকীয়াকেইটা টেৱাখনত দি লৈছোঁ। অলপমান ফুটালৈকে মই জলকীয়াখিনি ৰাখি দিম, নমাই দিম মানে। এতিয়া দিছোঁ নহৰুকেইটাও তেনেকেই অকণমান ফুটিলেই মই নমাই দিম। আদা নহৰুখিনিও দি দিছোঁ লগতে। এতিয়া মই দিছোঁ অকণমান তেল। এতিয়া মই ইয়াতে শুকান মাছখিনি, চেপা মাছখিনি ইয়াতে দি দিছোঁ। লৰাই থাকিম। এতিয়া ইয়াত দেখিছে নহয়, ভাঙি চিঙি গৈছে। ইয়াতে মই লাও পাত আৰু নৰসিংহ পাতখিনি দি দিছোঁ আৰু ঢাকনা মাৰি দিম এইখিনি অলপ সিজিবলৈ। ৰঙালাও পাতখিনি সিজি নাইকিয়া হৈ গৈছে অলৰেডি। এতিয়া মই এইখিনি কাঢ়ি লৈছোঁ বাতি এটাতে। গৰম হৈ আছে সেইবাবে। এতিয়া মই সেই একেখন টাৱাতে অকণমান তেল দি পিঁয়াজখিনিও অলপমান লৰফৰাই লৈছোঁ। অকণমান সিজিলেই মই নমাই দিম। পিঁয়াজখিনিও নমাই লৈছোঁ গোটেইখিনি। বেছি পিঁয়াজ দিয়া নাই, এটা দিছোঁ পিঁয়াজ। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সাৰ বাতিটোত গোটেইখিনি বস্তু ইয়াতে দি দিছোঁ। ইয়াতে ভাজি লোৱা আদা নহৰু জলকীয়াখিনিও দি দিছোঁ। আৰু এতিয়া লগতে মই দিছোঁ মান ধনিয়া পাত 3টা দি দিছোঁ ইয়াতে। এইখিনি ইয়াতে এতিয়া নিমখ দিছোঁ সোৱাদ অনুসৰি। আৰু এতিয়া মই এইখিনি মিক্সাৰত পিচি ল'ম। পিচি লোৱাৰ পাছৰ গ্ৰীণ চাটনি হৈ গৈছে ধুনীয়া। শুকান মাছৰ, চেপা মাছৰ চাটনি। আৰু এনেকৈ এবাৰ ট্ৰাই কৰি চাব, বহুতেই টেষ্টি হয়। খাই চাব। যিসকলে খাই পাইছে সেইখিনিতো হয়তো জানে কেনেকুৱা হয় সোৱাদ। আৰু যোনে খাই পোৱা নাই, এবাৰ খাব আৰু কেতিয়াও পাহৰিব নোৱাৰিব।